দৰকাৰ আপোনালোকৰ সপোন আছে আপোনালোকৰ সপোন আছে সপোন আছিল অসমক নাম্বাৰ 1 কৰাৰ ইণ্ডিয়াৰ আপোনালোকে জানি সুখী হ'ব লাষ্ট উইকত ইণ্ডিয়াৰ ষ্টেট হিচাপে সেকেন্ড হাইয়েষ্ট সেল আমি দিছো অসমে 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 হেল্ল' তাতকৈ ডাঙৰ মেছেজ সপোন আছিল অসমক ইণ্ডিয়া নাম্বাৰ 1 কৰাৰ আপোনালোকে এক্সাইটেড হৈ যাব এতিয়ালৈকে ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ পৰা ষ্টেট হিচাপে যিমান ৰিচিভাৰ চলাইছে ডুবাইতো ৰিচিভাৰ হাইয়েষ্ট ৰিচিভাৰ আজি এই সেকেন্ডলৈকে আমি অসমে উলিয়াইছো সপোন আছিল অসমক নাম্বাৰ 1 কৰাৰ আৰু আজি অসম ইণ্ডিয়াৰ নাম্বাৰ 1 হ'বলৈ গৈ আছে জবৰদস্ত আমি হোৱা প্ৰয়োজন জবৰদস্ত আমি হোৱা প্ৰয়োজন হ'ব নহ'ব পাৰিম নোৱাৰিম কি হ'ব কি নহ'ব এনেকুৱা কোনো কথা হ'ব নোৱাৰে আমি অল লিডাৰ্ছে আমি সংকল্প লৈছো আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আমি চ্যালেঞ্জ কৰিছো আমি যুদ্ধ ঘোষণা কৰিছো অসমৰ পৰা যিকোনো প্ৰকাৰে আমি মিনিমাম এজন কম নোহোৱাকে 1000 ডুবাই কৰিছে বাৰু yes or no অসম নাম্বাৰ 1 হ'ব লাগে নে নালাগে অসম নাম্বাৰ 1 হ'ব লাগে নে নালাগে যিকোনো প্ৰকাৰে 1000 আমি ডুবাই চাম আমি ডুবাই খাম ডুবাই ফুৰিম সব কৰিম কিন্তু আমি সিদ্ধান্ত লৈছো অসমৰ লিডাৰ বিলাকে ডুবাইত আমি 3টা মেজৰ কাম কৰিম শুনিবৰ কাৰণে ৰেডি আছে নাম্বাৰ 1 যিমান বিলাক লেডিজে ডুবাইত ৰেচিভ কৰিব তেওঁলোকে লগত অসম গৌৰৱ পাতৰ মুগাৰ সাজ লৈ যাব আৰু প্ৰত্যেকজন পুৰুষে আমি ধুতি পিন্ধিম হেল্ল মুগাৰ কামিজ পিন্ধিম মূৰত আমি অসম গৌৰৱ ৰঙালী গামোচা মাৰিম আৰু কঁকালত টানি টঙালি মাৰি লৈ 1000 অসমীয়া পুৰুষ আৰু মহিলাই ডুবাই বুৰ্জ খালিফা বিল্ডিঙৰ ওচৰত 1 ঘণ্টা সময় আমি বিহু মাৰিম ৰেডি আছে নম্বৰ 2 নম্বৰ কথা হ'ল অসম গৌৰৱ ৰঙালী গামোচা লৈ আমাৰ বিহুৱান লৈ 1000 অসমীয়াই আমাৰ অসম গৌৰৱ এই গামোচাখন আমি ডুবাই নীল আকাশত আমি উৰুৱাম হেল্ল' ৰেডি আছে 3 নম্বৰ কাম আমি কৰিম অসমক পিছপৰা বুলি কয় অসমক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰে আমি ডুবাইত দেখুৱাম প্ৰত্যেকজন পুৰুষ আৰু মহিলাই আমি কোলা পেণ্ট পিন্ধিম বগা স্পৰ্টিং পিন্ধিম বুকুত লিখিম আসাম কমা ইণ্ডিয়া পিঠিত লিখিম আসাম কমা ইণ্ডিয়া 1000 পুৰুষ আৰু মহিলাই ডুবাই ৰাজপথত আধা ঘণ্টা সময় লং মাৰ্চ কৰিম ৰেডি আছে সৰ্বপ্ৰথমে মই মেনেজমেন্টৰ নাম নলওঁ মই মেনেজমেন্টৰ প্ৰতি মেনেজমেন্টৰ প্ৰত্যেকজন কৰ্মকৰ্তাৰ প্ৰতি মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো নাম নললে থাকি যাব আধাৰুৱা হ'ব সম্পূৰ্ণ নহ'ব ভুল হৈ যাব সিজন নায়াৰ স্যাৰ এটা জবৰদস্ত লিখুৱা এজন মোৰ আপলাইন প্ৰত্যেকজন লিডাৰ MLA আজি উপস্থিত থকা প্ৰত্যেকজন লিডাৰ্স ইয়াত থকা প্ৰত্যেকজন ডিস্ট্ৰিবিউটৰ্স বিশেষভাৱে মাত্ৰ 5টা বছৰ কাম কৰি ভাৰতবৰ্ষত চেম্পিয়ন বনাইছে কোম্পানীটো লাইফষ্টাইলৰ 20 বছৰ পুৰণি কোম্পানী 10 বছৰ পুৰণি কোম্পানী সব কোম্পানীকে ডিফিট দি মাত্ৰ 5 বছৰ কাম কৰি MI লাইফষ্টাইল ইণ্ডিয়াৰ নাম্বাৰ 1 হৈছে হেল্ল' ডেফিনেটলি এই মহাযুদ্ধৰ এই MI লাইফষ্টাইল বিপ্লৱৰ প্ৰধান সেনাধ্যক্ষ প্ৰবীণ জে সুন্দৰ ছাৰ প্ৰতি এটা জবৰদস্ত হোৱা প্ৰয়োজন আজি ডেফিনেটলি যথেষ্ট সুখী হৈছো এই কাৰণে প্ৰবীণ ছাৰ কিবা কাৰণত আহি ডেফিনেটলি পৰিয়ালত কোনো মৃত্যু হোৱাৰ কাৰণে প্ৰবীণ ছাৰ আহিব নোৱাৰিল কিমান কমিটেড পাউট ফিল কৰিছো ইমান কমিটেড মেনেজমেন্ট নিজে আহিব নোৱাৰিলে নিজৰ ব্লাড নিজৰ তেজক আজি ডেফিনেটলি অসমলৈ পঠিয়াইছে মই ডেফিনেটলি কৈছো প্ৰবীণ ছাৰৰ হাতকৈ আজি ফিউচাৰ জেনেৰেশ্যনৰ MD লাইফষ্টাইলৰ ফিউচাৰ MD এওঁলোক অহাৰ কাৰণে মই ডেফিনেটলি কি হৈছো তেওঁৰ দুইজনৰ প্ৰতি এটা জবৰদস্ত হোৱা প্ৰয়োজন হেল্ল'
জাষ্ট এটা কথাই মই ক'ব বিচাৰিছো, মানুহে আমাক সাকসেসফুল লিডাৰ বুলি কয়, সাকসেসফুল লিডাৰ বুলি কয় নে নকয়? সবৰ পৰা আনসাৰ বিচাৰিছো, কয় নে নকয়? মানুহে আমাক সাকসেসফুল লিডাৰ বুলি কয় এই কাৰণেই, কাৰণ আমি কোটি কোটি টকা নেটৱৰ্কৰ পৰা ঘটিছো, পইচা ঘটাৰ কাৰণেই মানুহে আমাক সাকসেসফুল লিডাৰ বুলি কয়। কিন্তু বন্ধুসকল, পইচা ঘটিছো কাৰণে নিজক সাকসেসফুল লিডাৰ বুলি নাভাবো, নিজক এই কাৰণেই সাকসেসফুল লিডাৰ বুলি ভাবো কাৰণ নিজৰ কাৰণে পইচা ঘটিবলৈ যাওঁতে এইখন অসমৰ, এইখন নৰ্থ ইষ্টৰ, এইখন ভাৰতবৰ্ষৰ শ নহয়, হাজাৰ নহয়, লাখ মানুহৰ সপোন পূৰণ কৰিব পাৰিছো। সেইকাৰণে নিজক সাকসেসফুল লিডাৰ বুলি ভাবো। বন্ধুসকল, মই সদায় বিশ্বাস কৰো এনেকুৱা মানুহৰ সমাজত কোনো প্ৰয়োজন নাই যাৰ কৰ্মৰ জৰিয়তে কেৱল তেওঁ উপকৃত হৈছে। এনেকুৱা মানুহৰ সমাজত প্ৰয়োজন আছে যাৰ কৰ্মৰ জৰিয়তে সমাজ উপকৃত হয়। হেল্ল', মই ক'ব বিচাৰিছো এইখন পৃথিৱীত নেটৱৰ্কৰ জৰিয়তে সমাজ উপকৃত হৈছে। সেইকাৰণে উত্তম চেতিয়াৰ নিচিনা, আপোনালোকৰ নিচিনা লিডাৰৰ শ নহয় কৰোৰ 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 মানুহৰ ভাৰতবৰ্ষত প্ৰয়োজন আছে। মই নেটৱৰ্কলৈ অহাৰ মাত্ৰ এটা কাৰণত লোকক ক'ব বিচাৰো, মই কিয় নেটৱৰ্কলৈ আহিলে জানিব বিচাৰে, মই কিয় নেটৱৰ্কলৈ আহিলে জানিব বিচাৰে, মই জাষ্ট এটা কথাই বুজি পাওঁ, যেতিয়ালৈকে মানুহ কাষ্টমাৰ হৈ থাকিব মানুহ ধনী হ'ব নোৱাৰে। যেতিয়া মানুহে আনক কাষ্টমাৰ বনাব পাৰিব, হেল্ল', ঘৰ পিছত হাজাৰ, হাজাৰ পিছত লাখ, লাখৰ পিছত কৰোৰ, কৰোৰ পিছত কৰোৰ, কৰোৰ যেতিয়া আপুনি কাষ্টমাৰ বনাব পাৰিব তেতিয়াই আপুনি ধনী হ'ব পাৰিব। হেল্ল', আজি অসমত মোৰ টিম আছে 50,000, সমগ্ৰ ভাৰতবৰ্ষত মোৰ টিম চাইজ 2 লাখ। কালি তোমাৰো সমগ্ৰ ভাৰতবৰ্ষত 2 লাখ প্লাছ। মই ক'ব বিচাৰো আপোনালোক মোৰ 2 লাখ মোৰ ডাউনলাইন আছে, সেইটো নেটৱৰ্কৰ ভাষা। মই যদি ট্ৰেডিশনেল মাৰ্কেটিঙত কওঁ সমগ্ৰ ভাৰতবৰ্ষত মোৰ 2 লাখ ডাউনলাইন নহয়, 2 লাখ কাস্টমাৰ আছে। হেল্ল', হেল্ল', ৰেডি আছে, ৰেডি আছে? আমাৰ প্ৰডাক্ট ভাল নে বেয়া? আমাৰ প্ৰডাক্ট ভাল নে বেয়া? আমাৰ মেনেজমেন্ট ভাল নে বেয়া? আমাৰ মেনেজমেন্ট চেম্পিয়ন হয় নে নহয়? আমাৰ প্ৰডাক্ট চেম্পিয়ন হয় নে নহয়? আপোনালোক চেম্পিয়ন হ'ব বিচাৰে নে নিবিচাৰে? যদি চেম্পিয়ন হ'ব বিচাৰে চেম্পিয়ন কোম্পানীত কাম কৰক, আমি আপোনালোকৰ লগত আছো। জয় হিন্দ, জয় মাই লাইফ ষ্টাইল, জয় মাই লাইফ ষ্টাইল।